বন্ধু বান্ধৱীসকল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী দীপলিনা ডেকাৰ খবৰটো পাই খুবেই দুখ লাগিল। যোৱা কেইবাদিনো ধৰি কণ্ঠশিল্পীগৰাকী একেৰাহে বিহু মঞ্চত গীত পৰিৱেশন কৰি থকা আপোনালোকে নিশ্চয় দেখিবলৈ পাই আছে। কিন্তু তেওঁৰ লগত এনে কি হ'ল যে হঠাৎ তেওঁক চিকিৎসালয়ত ভৰ্তি কৰাব লগা হ'ল। যোৱা 14 এপ্ৰিল তাৰিখৰ পৰা বিৰতিহীনভাৱে বিহু মঞ্চত বিহু প্ৰগ্ৰেম কৰি অহাৰ বাবেই হয়তো দুৰ্বল হৈ পৰিছে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী। তেখেতৰ শৰীৰ ইমানেই দুৰ্বল হৈ পৰিছে যে ঘৰলৈ চিকিৎসকক মতাই আনি চেলাইন দিব লগা হ'ল। কিন্তু এটা কথা স্বীকাৰ কৰিবই লাগিব যে তেওঁ যথেষ্ট অসুস্থতাৰ মাজতো তেওঁৰ অনুৰাগী আৰু অসমবাসী ৰাইজৰ বাবে বিহু মঞ্চত গীত পৰিৱেশন কৰি আছে। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে যিমান পাৰে আশীৰ্বাদ কৰিব যাতে কণ্ঠশিল্পীগৰাকী অতি সোনকালে সুস্থ হৈ উঠিব পাৰে। লগতে অসমবাসী ৰাইজৰ বাবে পুনৰ যেন তেখেতে বিহু মঞ্চত গীত পৰিৱেশন কৰিব পাৰে।